হেল্ল' এভৰিৱান, আজিৰ কলেজত ভিৰটো দেখিছেনে? গেটৰ পৰাই এয়া ভিৰ হৈছে কাৰণ আজিৰ পৰা ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু লগতে 7th ছেমিষ্টাৰৰ ক্লাছ ষ্টাৰ্ট হৈছে। গতিকে কলেজত ষ্টুডেণ্টৰ সংখ্যা আন দিনাতকৈ অলপ বেছি। মোৰ ক্লাছ আছিল আজি 10টা বজাৰ পৰা, সেয়েহে ক্লাছ ষ্টাৰ্ট হোৱা নাছিল বাবে মই অডিটৰিয়ামৰ বাহিৰতে অলপ সময় ৰৈ আছিলোঁ। তাৰ পাছতেই ভাবিলোঁ ভিডিঅ' এটাও ষ্টাৰ্ট কৰি দিওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। পাছতেই মই আহিলোঁ ক্লাছলৈ বুলি সকলোৱে ক্লাছ ষ্টাৰ্ট হ'বলৈ এয়া এনেদৰে বহি আছিল। তাৰপাছতে আমাৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল। একেৰাহে 10টাৰ পৰা 11টালৈ আৰু 11টাৰ পৰা 12টালৈ ক্লাছ কৰি আমিও এয়া কলেজ কেম্পাছতে অলপ সময় ঘূৰিলোঁ কাৰণ নতুন ষ্টুডেণ্ট আহিছে, গতিকে সকলোকে চাবলৈও মন গৈছে। ক্লাছৰ বাবে চাবলৈ সুবিধাই হোৱা নাছিল, সেয়েহে এয়া অফ টাইমতে অলপ সময় ঘূৰিলোঁ কাৰণ আমাৰ আকৌ 1টাৰ পৰা 2টালৈ ক্লাছ আছিল। আকৌ ক্লাছ ষ্টাৰ্ট হয় মানে এয়া আমি লাইব্ৰেৰীৰ ফ্ৰণ্টতে চাহ জেগাত অলপ সময় বহি আছিলোঁ। তাৰপিছতে আকৌ এয়া ক্লাছলৈ বুলি আহিলোঁ। আজিৰ ভিডিঅ'টোতো ইমানখিনিয়ে আছিল। যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। বাই।